হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ শিখাছ দিনলিপি চেনেলৰ অন্য এটা ৰেচিপিলৈ। আজি মই অলপ বেলেগ ধৰণে বনোৱা তেল দিয়া পিঠাৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। এটা নতুন ধৰণৰ টেষ্ট পোৱা যায় এইটো পিঠাৰ জৰিয়তে। আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। তেতিয়াহ'লে আহক আমি ৰেচিপিটোৰ ফালে আগবাঢ়োঁ। পিঠাখিনি বনাবৰ কাৰণে মই এটা মিডিয়াম চাইজৰ নাৰিকল খুব ভালদৰে মিক্সিতে একেবাৰে মিহিকৈ ৰুকি লৈছোঁ। আৰু যদি চাহ খোৱা কাপ এটাৰে জোখা যায় নাৰিকলখিনি 2 কাপ হয়। আৰু 2 কাপ নাৰিকলৰ কাৰণে মই ইয়াত একেটা কাপেৰে 1 কাপ চেনি ব্যৱহাৰ কৰিছোঁ। এতিয়া নাৰিকলৰ চেনিখিনি খুব ভালদৰে মিক্স কৰি লৈছোঁ। চেনিখিনি যদি আপোনালোকে বিচাৰে মিক্সিটো পিচি ল'ব পাৰে। গোটেইখিনি ভালদৰে মিক্স কৰি হোৱাৰ পিছত এতিয়া গেছটো অন কৰি এখন কেৰাহী পাতি দিছোঁ আৰু যিখিনি নাৰিকল আৰু চেনি মিক্স কৰি ৰাখিছিলোঁ সেইখিনি ইয়ালৈ বাকি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিয়ে প্ৰথমতে চেনিখিনি ভালদৰে গলিবলৈ দিম। আৰু এই চেনি আৰু নাৰিকলখিনি বহুত বেছি সময়ৰ কাৰণে ভাজিব নালাগে। চেনিখিনি যেতিয়া ভালদৰে গলিলে ইয়াত এতিয়া মই 1 কাপ ভাত খোৱা চাউলৰ শুকান পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। বৰা চাউল বা অলপ বেছি আঠা থকা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ নকৰিব, নহ'লে গৈ পিঠাখিনি খাবলৈ ভাল নহয়। একেলগতে মই ইয়াত আধা কাপ ময়দাও এড কৰি দিছোঁ। এতিয়া গেছৰ ফ্লেমটো একেবাৰে ল' কৰি দিছোঁ আৰু ল' ফ্লেমতে এইখিনি শুকাই অহালৈকে অলপ সময়ৰ কাৰণে ভাজিব লাগিব। যিদৰে আমি ৰুটি বনাবৰ কাৰণে ড'টো ৰেডি কৰোঁ সেই তেনেকুৱা কনচিষ্টেঞ্চিৰে হ'ব লাগে। এনেকৈ কণ্টিনিউ লৰাই গৈছোঁ। এনেকৈ ভাজি থাকোঁতে মোৰ মিশ্ৰণটো অলপ বেছি ঢিলা যেন লাগিলে, গতিকে মই ইয়াত আৰু আধা কাপ ময়দা এড কৰি দিছোঁ। এই ৰেচিপিটোৰ কাৰণে টোটেল মই 1 কাপ পিঠাগুড়ি আৰু 1 কাপ ময়দা ব্যৱহাৰ কৰিছোঁ। এতিয়া গোটেইখিনি আকৌ ভালদৰে মিক্স কৰি লৈছোঁ। আৰু ভাজি থাকোঁতে চাই ল'ব মিশ্ৰণটো যদি বহুত বেছি শুকান হয় তেতিয়া অলপমান গাখীৰ দি ভালকৈ কনচিষ্টেঞ্চিটো মিলাই ল'ব। আৰু গোটেইখিনি একেবাৰে লাষ্টত মই ইয়াত 1 চামুচ ঘিউ দি দিছোঁ। ঘিউ দিলে টেষ্টটো খুব ধুনীয়া হয় আৰু তেতিয়া এনেকৈ পিঠাখিনি মঠিবৰ কাৰণে সুবিধা হয়। আৰু ইয়াত মোৰ বেলেগকৈ গাখীৰ বা পানী এড কৰিবলগীয়া হোৱা নাই। এতিয়া গেছটো অফ কৰি দিছোঁ। গৰমে গৰমে গোটেই মিশ্ৰণখিনি এনেকৈ কাঁহী এখনলৈ উলিয়াই লৈছোঁ। আৰু এইখিনি যিদৰে আমি ৰুটি বনাবৰ কাৰণে আটাখিনি মঠি লওঁ ঠিক একেদৰে এইখিনি এনেকৈ কণ্টিনিউ মই মঠি লৈছোঁ। যেতিয়ালৈকে এইখিনি মিহি হৈ নাযায় তেতিয়ালৈকে এনেকৈ মঠি গৈছোঁ। আৰু হাতত অলপমান ঘিউ সানি লৈছোঁ, তেতিয়া মঠিবৰ কাৰণে সুবিধা হয়। একেবাৰে মিহিকৈ ড'টো ৰেডি কৰি লোৱাৰ পিছত মই এতিয়া হাতত আৰু অলপমান ঘিউ সানি লৈছোঁ আৰু চামুচ এখনৰ সহায়েৰে এনেকৈ 2 চামুচমানকৈ লৈ গৈছোঁ। এনেকৈ চামুচ এখনৰ সহায়েৰে যদি জোখবোৰ লোৱা হয় তেতিয়া পিঠাৰ শ্বেপ আৰু চাইজবিলাক পূৰা একে হয় আৰু তেতিয়া দেখিবলৈও ধুনীয়া হয়। এতিয়া মই হাতেৰে এনেকৈ বল এটা কৰি অকণমান লাহেকৈ হেঁচি দিছোঁ। এতিয়া মই চামুচখনৰ সহায়েৰে অলপ এনেকৈ লাহে লাহে হেঁচি দিছোঁ। আৰু এইটো ডিজাইনত পিঠাটো দেখিবলৈ খুব ধুনীয়া হয়। যিদৰে পিঠাটো দেখিবলৈ ধুনীয়া ঠিক সেইদৰে খাবলৈও খুব ধুনীয়া হয়। বাহিৰৰ পৰা পূৰা মচমচীয়া আৰু ভিতৰটো পূৰা কোমল হয়। যদি আপোনালোকে এইটো ডিজাইনত আগতে বনোৱা নাই এইবাৰ বিহুত ট্ৰাই কৰি চাব। আৰু এডাল ষ্টিক ভৰাই এনেকৈ এটা ফুটা কৰি দিছোঁ। এয়া এটা পিঠা মোৰ ৰেডি হৈ গ'ল। এতিয়া মই আকৌ ছেকেণ্ডটো পিঠা বনাব লৈছোঁ। আৰু এই পিঠাখিনি বনাবৰ কাৰণে যিহেতু মই পিঠাগুড়ি আৰু ময়দা দুইটাই ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে অকল ময়দাও বনাব পাৰে পিঠাখিনি। যদি অকল ময়দাৰে বনায় বেছি কোমল হয়, অলপ বেছি টেষ্টি হয়। কিন্তু যিহেতু পিঠাগুড়ি আমাৰ হেল্থৰ কাৰণে বেছি ভাল, গতিকে মই ইয়াত সমান কোৱাণ্টিটিত ময়দা আৰু সমান কোৱাণ্টিটিত পিঠাগুড়ি ব্যৱহাৰ কৰিছোঁ। এয়া মোৰ ছেকেণ্ডটো পিঠাও ৰেডি হৈ গৈছে। একেদৰে মই বাকী পিঠাখিনিও বনাই ল'ম। এয়া মোৰ গোটেই পিঠাখিনি বনাই লোৱা হৈ গৈছে। আৰু পিঠাখিনি ফ্ৰাই কৰিবৰ কাৰণে গেছটো অন কৰি মই এয়া ৰিফাইন তেল দি তেলখিনি খুব ভালদৰে গৰম হ'বলৈ দিছোঁ। তেলখিনি যেতিয়া ভালদৰে গৰম হৈছে ইয়াতে পিঠাখিনি এড কৰি দিছোঁ। আৰু গোটেইখিনি মই একেবাৰতে দিয়া নাই। এতিয়া গেছৰ ফ্লেমটো ল'ৰ পৰা মিডিয়ামত ৰাখিয়ে পিঠাখিনি ভালদৰে সিজিবলৈ দিম। আৰু এইখিনি বহুত বেছি লৰাই থাকিব নালাগে, নহ'লে ভাগি যোৱাৰ চান্স থাকে। প্ৰায় 1-2 মিনিটমান সময় হোৱাৰ পিছত পিঠাখিনি মই লাহে লাহে এনেকৈ লুটিয়াই দিছোঁ। আৰু এটা বেটছত পিঠাখিনি ফ্ৰাই হ'বৰ কাৰণে 7-8 মিনিটমান সময় লাগি যায়। আৰু এই পিঠাখিনি একেবাৰে হাই ফ্লেমতো ফ্ৰাই নকৰিব, তেতিয়া ওপৰটো সোনকালে ৰঙচুৱা হ'ব কিন্তু ভিতৰটো গৈ ভালদৰে নিসিজিবগৈ। প্ৰায় 7-8 মিনিটমান সময় ফ্ৰাই কৰি লোৱাৰ পিছত এয়া আমাৰ পিঠাখিনি ৰেডি হৈ গৈছে। এতিয়া মই প্লেট এখনলৈ গোটেইখিনি উলিয়াই ল'ম। আৰু এই পিঠাখিনি দেখি আপোনালোকে ধৰিব পাৰিছে চাগে অলপ ফটা ফটা টাইপৰ হৈছে। আচলতে এইখিনি যিটো আমাৰ ঠেকুৱা টাইপৰে হয় এই পিঠাবিধ।
বাহিৰৰ পৰা পুৰা মচমচীয়া হয় আৰু ভিতৰটো খাবলৈ খুবেই কোমল আৰু টেষ্টি। একেদৰে মই বাকী গোটেই পিঠাখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই এটা আপোনালোকক ভাঙি দেখুৱাইছোঁ। ভাঙোতেই আপোনালোকে ধৰিব পাৰিছে চাগে, এয়া বাহিৰৰ পৰা পুৰা মচমচীয়া আৰু ভিতৰত এনেকৈ নাৰিকল আছে কাৰণে খাবলৈ খুব বেছি টেষ্টি হয়। যদি ৰেচিপিটো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰিব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি থ'ব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ৰেচিপিৰ ন'টিফিকেশ্যনবিলাক পাই থাকিব। এটা নতুন ৰেচিপিৰ সৈতে আপোনালোকক আকৌ লগ পাম আৰু আজিৰ এই ৰেচিপিটো শেষৰলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ।